মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ ৪ৰ্থ শ্ৰেণী পাঠ ৯ অসমৰ কাঁহ শিল্পৰ প্ৰশ্নোত্তৰখিনি। প্ৰথমতে কি আছে চোৱা, ক্ৰিয়াকলাপ পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। কোৱা আৰু লিখা। ক নম্বৰ, অম্লান আৰু অনন্যা কাৰ ঘৰলৈ ফুৰিবলৈ আহিল? খ নম্বৰটো চোৱা, অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক'ত? গ নম্বৰটো, সেই ঠাই কি শিল্পৰ বাবে বিখ্যাত? ঘ নম্বৰটো চোৱা, পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি কাঁহী বুলি কয়? ঙ নম্বৰটো চোৱা, হাতীখুজীয়া বাতি কি? তাৰপিছত আছে, কি কি ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়? দ্বিতীয় চটো আছে, কাঁহেৰে গঢ়া কেইবিধমান বাচন বৰ্তনৰ নাম লিখা। বৰ্গীয় জ নম্বৰটো চোৱা কি? বৰ্গীয় জ নম্বৰটো, কঁহাৰ শাল মানে কি? কঁহাৰ শাল মানে কি? ঝ নম্বৰটো আছে, কঁহাৰ শালত ব্যৱহাৰ হোৱা সঁজুলি কেইবিধমানৰ নাম লিখা। তাৰপিছতো কি আছে চোৱা, ভাৱ বহলাই লিখো আহা। হাতৰ নিব, কাণৰ নিব, দুহু আঙুলি কোনে নিব? এই ভাৱ বহলাইটো তোমালোকক মই পিছত বুজাই দিম। মই বহীত লিখি লৈছোঁ, তোমালোকে ভালকৈ লিখি ল'বা। প্ৰথমতে কি কৰোঁ, আমি পাঠৰ যিমানখিনি আছে সেইখিনি বুজি লওঁ। যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। যুক্তাক্ষৰ ভাঙিবলৈ দিছে, ভাঙি পঢ়িবলৈ দিছে। তীক্ষ্ণ, তৎ দীৰ্ঘিকাৰী তি, ক্ষয় মূৰ্ধন্য নয়, ক্ষয় না ন, তীক্ষ্ণ। তীক্ষ্ণত কি আছে, ক্ষীয় যোগ মূৰ্ধন্য ন, ক্ষীয় মূৰ্ধন্য নয়, কি হয়, ক্ষয় না ন, এনেকুৱা লিখে। প, তাত ৰকাৰ, তাত আকাৰ, প্ৰা, হলে ন, প্ৰাহ্ন। প্ৰাহ্নৰ মাজত কি আছে যুক্তাক্ষৰ, হ যোগ মূৰ্ধন্য ন। হৈ মূৰ্ধন্য ন যোগ হ'লে কেনেকুৱা লিখিব লাগে, হৰ তলত মূৰ্ধন্য ন। স্বৰে অ, তাৰপিছততো কি আছে চোৱা, স্বৰে অ হয় না ন। অহনৰ মাজত কি আছে, অহন। হ যোগ দন্ত্য ন, এইটো দন্ত্য নহয়, হৰ লগত দন্ত্য ন যোগ হ'লে হৰ, হৈ নৈ, হয় নৈ লিখিলে কি হয়, দন্ত্য নৈ, হয় না ন। যুক্তাক্ষৰ গঠন কৰোৱা হয়। এতিয়া যুক্তাক্ষৰ ভঙা আছে, গঠন কৰিবলৈ কৰি দিছে। ক্ষীয় যোগ মূৰ্ধন্য ন, ক্ষয় মূৰ্ধন্য ন যোগ হ'লে কেনেকুৱা লিখিব লাগে, ক্ষয় না ন। হ যোগ মূৰ্ধন্য ন, হয় মূৰ্ধন্য নয়, হয় না ন। হ যোগ দন্ত্য ন, হয় দন্ত্য নয়, হয় না ন। পঢ়ো আহা। তীক্ষ্ণৰ অৰ্থ চোকা। অম্লান এজন তীক্ষ্ণ বুদ্ধিৰ ল'ৰা। অহন মানে দিন। প্ৰাহ্ন, প্ৰাহ্ন মানে দুপৰীয়া। প্ৰাহ্নৰ পৰা সন্ধিয়ালৈ কি কয়, তাক অপৰাহ্ন বুলি কোৱা হয়। মানে প্ৰাহ্নৰ পৰা, প্ৰাহ্ন মানে দুপৰীয়াৰ পৰা সন্ধিয়ালৈ, সেই সময়টোক কি কোৱা হয়, অপৰাহ্ন। এতিয়া যুক্তাক্ষৰবিলাক চোৱা, তলৰ শব্দসমূহৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা। যুক্তাক্ষৰবোৰ ভাঙি দেখুৱাবলৈ কৈছে। কথচিকাৰী কি? তাৰপিছতো কি আছে, তলৰ শব্দসমূহৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা। কথচিকাৰী কি? নয়তান্ত তাত হচুকাৰ। কিন্তু, কিন্তুত কি যুক্তাক্ষৰ আছে, নয়তান্তু। নয়তান্তুৰ মাজত কি কি আছে, দন্ত্য ন যোগ দন্ত্য ত যোগ হচৌ। কেইটা বৰ্ণ আছে, এটা, দুটা, তিনিটা বৰ্ণ আছে। সুন্দৰ, দন্ত্য হঠচিকাৰী সু, নয়দান্দ ৰ, সুন্দৰ। সুন্দৰত কি আছে, দন্ত্য নয়দান্দ, দন্ত্য ন যোগ দন্ত্য দ। তাৰপিছত কি আছে, ব, দন্ত্য শতস্তু, বস্তু। বস্তুৰ মাজত যুক্তাক্ষৰটো কি আছে, দন্ত্য শতস্তু। ইয়াত দন্ত্য স যোগ দন্ত্য ত যোগ হচৌ। কেইটা আখৰ বৰ্ণ আছে, এটা, দুটা, তিনিটা বৰ্ণ আছে। তাৰপিছততো কি আছে, তালিব হঠচিকাৰী সি, লয় পেল প, শিল্প। শিল্পৰ মাজত কি আছে যুক্তাক্ষৰ, লয় পেল প। লয় পেল পটো ভাঙিলে কি হ'ব, ল যোগ প।
তাৰপিছততো চোৱা কি আছে, স্থায়ী দন্ত শঠেস্থ তাত আকাৰ অন্তস্থ অদীৰ্ঘিকাৰে ই, স্থায়ী। কিন্তু লিখাটোতো হ আছে, কিন্তু দন্তীয় থ হ'ব। এতিয়া যুক্তাক্ষৰটো কি আছে, স্থায়ীৰ মাজত দন্ত্য শঠেস্থ। এইটো ভাঙিলে কি হ'ব, দন্তীয় স যোগ কি হ'ব, দন্তীয় থ, অম্লান। তাৰপিছতো কি আছে চোৱা, স্বৰে অ ময়লেম ল তাত আকাৰ দন্তীয় ন, অম্লান। স্বৰে অ ময়লেম ল তাত আকাৰ দন্তীয় ন। ইয়াত যুক্তাক্ষৰ কি আছে, ময়লেম ল, ময়লেম ল। ময়লেম লৰ মাজত যুক্তাক্ষৰ কি কি আছে, বৰ্ণ কি কি আছে, ম যোগ ল, ম আৰু ল আছে। দন্তীয় স দীৰ্ঘকাৰে সু, তয়ৰাত্ৰ, সূত্ৰ। সূত্ৰত কি যুক্তাক্ষৰ আছে, তয়ৰাত্ৰ। তয়ৰাত্ৰৰ মাজত কি দুটা বৰ্ণ আছে, ত যোগ ৰ। তাৰপিছততো কি আছে, সন্ধিয়া দন্তীয় স নয়ধান ধ তাত হস্যিকাৰ অন্তস্থত আকাৰে আ, সন্ধিয়া। সন্ধিয়া নয়ধান ধ, দন্তীয় ন যোগ ধ কি আছে, দন্তীয় ন যোগ ধ আছে। আঞ্জা স্বৰে আ নিয়োজন জ তাত আকাৰ আঞ্জা। আঞ্জাৰ মাজত কি আছে যুক্তাক্ষৰ, নিয়োজন জ, নিয় যোগ বৰ্গীয় জ। এইটো যুক্তাক্ষৰত কি আছে, নিয় আৰু বৰ্গীয় জ। ধ্বনি ধয় ৱা বয় ধ দন্তীয় ন হস্যিকাৰে নি, ধ্বনি। ধ্বনি মানে ধ্বনি শব্দটোৰ যুক্তাক্ষৰ কি আছে, ধ, ধয় বে ধ। তো ভাঙিলে কি হ'ব, ধ যোগ ৱা ব। এতিয়া প্ৰশ্নটোলৈ আহা, বাওঁফালৰ কথাখিনিৰ অৰ্থ সোঁফালে দিয়া আছে, বিচাৰি উলিয়াই কাৰ চিনেৰে মিলোৱা। বাওঁফালৰ কথাখিনিৰ অৰ্থ সোঁফালে দিয়া আছে, বিচাৰি উলিয়াই কাৰ চিনেৰে। কাঁহৰ বাচন গঢ়া স্থান, কাঁহৰ বাচন য'ত গঢ়ে তাক কি কয়, কঁহাৰ শাল। তাৰপিছত আছে লোৰ সঁজুলি গঢ়া স্থান, লোৰ সঁজুলি যেনে দা কটাৰী এইবিলাক য'ত গঢ়ে মানে বনায় তাক কি কয়, কমাৰ শাল। তাৰপিছত কাপোৰ বোৱা যতন, কাপোৰ বোৱা য'ত কাপোৰ বয় তাক কি কয়, তাক সেই যন্ত্ৰটোক মানে সেই মেচিনটোক কি কয়, তাঁতশাল। তাৰপিছত ঢেঁকী ৰখা ঘৰ, য'ত ঢেঁকী থাকে সেই ঘৰটোক কি কয়, ঢেঁকী শাল। সদায় জুই ধৰা ঠাই, সদায় জুই পুৱাবলৈ যে মানুহে জুই ধৰি তাকে কি কয়, জুই শাল, মানে জুই শালো বুলি কয়, জুহালো বুলি কয়। তাৰপিছতো কি আছে, সৰিয়হ পেৰা যতন, সৰিয়হ পেৰা যতনত তেলী শাল, য'ত সৰিয়হ পেৰি কি কৰা হয়, তেল বনোৱা হয় তাক কি কয়, সেই জেগাটো কি কয়, তেলী শাল। এতিয়া বাক্য ৰচনা কৰা, বাক্য ৰচনাত কি কি আছে চোৱাচোন, খা খবৰ, হাত মুখ, খা খবৰ কৰ, হাত মুখ ধু। তাৰপিছতো কি আছে, খা খবৰ ল, টকা পইচা, খা খবৰ ৰাখ, ধন সোণ। ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে চাওঁ ব'লা, কাষৰ বাকচৰ পৰা ক্ৰিয়াপদ আনি তলৰ বাক্যকেইটা পূৰ কৰা। এই কাষৰ বাকচত ক্ৰিয়াপদ দি আছে, থাকে, যায়, নাচে, আছে, নহয়, খাওঁ, এইবিলাক হ'ল ক্ৰিয়াপদ। তাৰ পৰা আনি কি খালী ঠাইটো পূৰ কৰিব দিছে। মই ভাত কি হ'ব, মই ভাত খাওঁ। ৰীণা সদায় স্কুললৈ কি হ'ব, যায়। আমটো মিঠা নহয়, আমটো মিঠা নহয়। মাইনাই ভালকৈ কি ক'ব, পঢ়ে। ৰহিমৰ দাদাক ডিব্ৰুগড়ত কি হ'ব, থাকে। আমাৰ এখন খেলপথাৰ কি হ'ব, আছে। তাৰপিছৰ প্ৰশ্নটো চোৱা, তলৰ বাক্যকেইটাৰ ক্ৰিয়াপদত আঁচ টানা। এতিয়া এই বাক্যকেইটাৰ মাজত যিটো ক্ৰিয়াপদ আছে তাক আঁচ টানিব দিছে। অম্লান আৰু অনন্যা পেহীয়েকৰ ঘৰলৈ আহিছে, এইটো কোনটো ক্ৰিয়াপদ হ'ব, আহিছে।
আহিছে মানে কাম কৰা বুজাইছে, সেইকাৰণে সেইটো ক্ৰিয়াপদ হ'ব। ফৰিং ফুটা জোনাকত আধা ফুলা শেৱালি ফুলবোৰ জিলিকি উঠিছে, এইটো ইয়াত ক্ৰিয়াপদ কোনটো হ'ব? উঠিছে। উঠিছে মানে কাম কৰা বুজাইছে। অম্লান আৰু অনন্যা পেহাকৰ লগত আগ চোতালত বহিল, বহি আছেতো ক্ৰিয়াপদ হয়, কাম কৰি থকা বুজাইছে, সেইকাৰণে কি হ'ব? ক্ৰিয়াপদটো হ'ব কি হ'ব? বহিলটো ক্ৰিয়াপদ হ'ব। এনেতে পেহীয়েকে আটাইকে ভাত খাবলৈ মাতিলে, এতিয়া ক্ৰিয়াপদটো কোনটো হ'ব? মাতিলে। তাৰপিছতো কি আছে চোৱা, অম্লানহঁতক পেহাকে কহাৰ শাললৈ ৰৈ গ'ল। অম্লানহঁতক পেহাকে কি কৰিলে? কহাৰ শাললৈ লৈ গ'ল। তেনেহ'লে কোনটো ক্ৰিয়াপদ হ'ব? গ'ল। যোৱাটোক কি কৰিছে? কাম কৰা বুজাইছে, এইটো হ'ল ক্ৰিয়াপদ। এতিয়া কি আছে চোৱা, কাঠ শিল্প অসমৰ এবিধ লেখত ল'বলগীয়া কুটীৰ শিল্প। অসমৰ আন কেইটামান কুটীৰ শিল্পৰ নাম লিখা। অসমৰ আন কেইটামান আৰু কুটীৰ শিল্পৰ নাম লিখা। কি হ'ব? পিতল শিল্প, মৃৎ শিল্প, তাৰপিছতো কি আছে? মুখা শিল্প, বেতৰ শিল্প, বয়ন শিল্প আৰু কপাহী শিল্প। এই শিল্পখিনি বুজি পাইছা নহয়? আমাৰ এই অসমৰ কুটীৰ শিল্পৰ বাহিৰেও এইখিনি শিল্প কি আছে? আমাৰ অসমত আছে। এতিয়া চোৱাচোন, এইটো জানু আহা, এই জানু আহাটো তোমালোকে পঢ়িবা। ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত কাঁহ শিল্পীসকল হ'ল কোন? ধনেশ্বৰ বৰ্মন, ভগৱান ডেকা, হৰেশ্বৰ ডেকা। অসমৰ চৰকাৰৰ পৰা শিল্পী পেঞ্চন পোৱা কাঁহ শিল্পীসকল। শিল্পী পেঞ্চন এতিয়া সিহঁতে যদি বুঢ়াও হৈ যায় তেনেহ'লে কিছুমান টকা চৰকাৰৰ পৰা দিয়া হ'ব। কোন কোন আছিল শিল্পীসকল? হৰেন্দ্ৰনাথ ডেকা, কুহিৰাম ডেকা, কল্পনাথ ভূঞা, মৃগেন পাঠক। তাৰপিছতো চোৱা কি আছে? পুষ্পৰাম তামুলীয়ে কৃষক বিদ্ৰোহত আগভাগ লোৱাৰ বাবে কাৰাবাস খাটিছিল। কাৰাগাৰত গড়শাল পাতি তেওঁ জেলৰ বাবে কাঁহী আৰু বাতি গঢ়াই ইংৰাজৰ পৰা ভূয়সী প্ৰশংসা পাইছিল। তেওঁ কি কৰিছিল? জেলত থাকিও কি কৰিছিল? তাত বহি বহি কাঁহী বাতি এইবিলাক গঢ়াই ইংৰাজৰ পৰা কি কৰিছিল? তেওঁ প্ৰশংসা লাভ কৰিছিল। নামশালা গাঁৱত হেমকান্ত ভূঞা কাঁহৰ দগদগী লোটা গঢ়োৱা এগৰাকী বিখ্যাত কহাৰ আছিল। নামশালা গাঁৱৰ হেমন্ত ভূঞা কি? তেওঁ দগদগী লোটা গঢ়োৱা এজন বিখ্যাত শিল্পী আছিল। ঠাই বিশেষে দগদগী লোটাক দুগদুগী লোটাও বুলি কোৱা হয়। কিছুমান জেগাত দগদগী বুলিও কোৱা হয় আৰু কিছুমান জেগাত দুগদুগী বুলিও। সৰ্থেবাৰীৰ ওচৰত বাণীকুচি আৰু হালদিবাৰী পিতলৰ শৰাই গঢ়োৱাৰ বাবে বিখ্যাত। মানে সৰ্থেবাৰীৰ ওচৰৰ বনিয়াকুচি আৰু হালদিবাৰীৰ পিতলৰ শৰাই মানে চবতকৈ বিখ্যাত। ইমানখিনিলৈকেতো তোমালোকে বুজি পাইছা। এতিয়া প্ৰশ্ন উত্তৰখিনিলৈ ব'লা, মই প্ৰশ্ন উত্তৰখিনি তোমালোকক ভালকৈ লিখি দিছোঁ, তোমালোকে বুজি লোৱা অকণ। প্ৰথম প্ৰশ্নটো চোৱা, অম্লান আৰু অনন্যা কাৰ ঘৰলৈ ফুৰিবলৈ আহিল? অম্লান আৰু অনন্যা কাৰ ঘৰলৈ ফুৰিবলৈ আহিল? উত্তৰটো হ'ব অম্লান আৰু অনন্যা পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহিল। কাৰ ঘৰলৈ ফুৰিবলৈ আহিল? পেহীয়েকৰ ঘৰলৈ। তাৰপিছত খ নম্বৰটো চোৱা, অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক'ত? উত্তৰটো কি হ'ব? অম্লানহঁতৰ পেহীয়েকৰ ঘৰ সৰ্থেবাৰীত। ক'ত? সৰ্থেবাৰীত। অম্লানহঁতৰ পেহীয়েকৰ ঘৰ সৰ্থেবাৰীত। গ নম্বৰ প্ৰশ্নটোলৈ চোৱা, সেই ঠাই কি শিল্পৰ বাবে বিখ্যাত? মানে সৰ্থেবাৰী কি শিল্পৰ বাবে বিখ্যাত? তেনেহ'লে উত্তৰটো কি হ'ব চোৱা, সেই ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত। কিৰ বাবে বিখ্যাত? কাঁহ শিল্পৰ বাবে বিখ্যাত। পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি কাঁহী বুলি কয়? পেহীয়েকৰ অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি কাঁহী বুলি কয়? উত্তৰটো কি হ'ব? পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি বোলে? বান কাঁহী বুলি কয়। কি কাঁহী বুলি কয়? বান কাঁহী বুলি কয়। হাতীখুজীয়া বাতি কি? হাতীখুজীয়া বাতি কি? উত্তৰটো হ'ব হাতীখুজীয়া বাতি হৈছে জলপান খাবলৈ
ব্যৱহাৰ কৰা ডাঙৰ কাঁহৰ বাতি, জলপান খাবলৈ ব্যৱহাৰ কৰা বাতিটোৱে কি কৈছে হাতীখুজীয়া বাতি বুলি কোৱা হয়। কি কি ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়? কি কি ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়? উত্তৰটো কি আছে চোৱা, তাম আৰু ৰাং ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়। তাৰমানে তাম আৰু ৰাং মিহলাই কাঁহ তৈয়াৰ কৰা হয়। দ্বিতীয় নম্বৰটো চোৱা, কাঁহেৰে গঢ়া কেইবিধমান বাচন বৰ্তনৰ নাম লিখা। কাঁহেৰে গঢ়া কেইবিধমান বাচন বৰ্তনৰ নাম লিখা। উত্তৰটো কি হ'ব? বাতি, লোটা, ঘটি, গিলাচ, ভুৰতাল আদি। আৰু বহুতো আছে, এইকেইটামানে শিকিলে হ'ব। পৰীক্ষাত 2টা বা 3টা আহিব। মই কেইটা লিখি দিছোঁ? 1, 2, 3, 4, 5টা লিখি দিছোঁ। যিকোনো 3টা মনত থাকিলে হৈ যাব। যদি এটা পাহৰি যোৱা তেনেহ'লে এটাটো মনত থাকিব। সেইকাৰণে বেছিকৈ শিকিব লাগে। কহাৰ শাল মানে কি? কহাৰ শাল মানে কি? উত্তৰটো কি হ'ব চোৱা, যি গৃহত বা ঘৰত কাঁহৰ বাচন বৰ্তন তৈয়াৰ, যি ঘৰত বা গৃহত কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা হয় সেই ঠাই কহাৰ শাল বোলে। সেই ঠাই কহাৰ শাল বোলে। নম্বৰটো চোৱা, কহাৰ শালত ব্যৱহাৰ হোৱা সঁজুলি কেইবিধমানৰ নাম লিখা। কহাৰ শালত কি কি সঁজুলি ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ব, কহাৰ শালত ব্যৱহাৰ হোৱা সঁজুলি হ'ল হাতুৰি, নিয়ৰি, চেপেনা, কুন্দা, মহি, ভাটি। হাতুৰি, নিয়াৰি, চেপেনা, কুন্দা, মহি, ভাটি আদি কি হয়? এইবিলাক কহাৰ শালত ব্যৱহাৰ কৰা হয়। এতিয়া বাক্য ৰচনা কৰা। খা খবৰ। বহুদিন হ'ল ককাৰ খা খবৰ লোৱা নাই। তাৰপিছতো কি হ'ব আছে? খা খবৰ কৰ, মানে গুৱাহাটীত থকা ৰমেনৰ খা খবৰ কৰিছানে? তাৰপিছতো কি আছে? খা খবৰ ল। পৰীক্ষা কেতিয়া হ'ব? খা খবৰ ল। তাৰপিছতো কি আছে? খা খবৰ ৰাখ। ঘৰত চাউল নাই, খা খবৰ ৰাখিছনে নাই? তাৰপিছতো কি আছে? হাত মুখ পৰিষ্কাৰকৈ ধুব লাগে। তাৰপিছতো কি আছে? হাত মুখ ধু। খোৱাৰ আগত হাত মুখ ভালকৈ ধুব লাগে। তাৰপিছতো কি আছে? টকা পইচা নিয়মমতে খৰচ কৰিব লাগে। ধন সোণ, ইমান ধন সোণ থাকিলেও মানুহজন কি হয়? কৃপণ। ভাৱ বহলাই লিখা। ভাৱ বহলাই আছে, হাতৰ নিব, কাণৰ নিব, দুহু আঙুলি কোনে নিব? এই কথাৰ কোনে কৈছিল? এই কথাষাৰ অম্লান আৰু অনন্যাৰ পেহীয়েকে কৈছিল। উত্তৰটো কি হ'ব? ধন সোণ খন্তেকীয়া বস্তু, কিন্তু বিদ্যা বুদ্ধি হাতৰ বিদ্যা চিৰস্থায়ী। ধন সোণ চোৰে চুৰি কৰিব পাৰে, কিন্তু হাতৰ বিদ্যা কোনেও চুৰি কৰিব নোৱাৰে। মানুহে অৰ্জা টকা পইচা, ধন সোণ আদি একেবাৰে ক্ষণস্থায়ী। এইবোৰ আনে নিব পাৰে বা হেৰাই যাব পাৰে। এইবোৰ সদায় নাথাকে, কিন্তু হাতৰ বিদ্যা সদায় নিজৰ লগত থাকে। ইয়াক কোনেও নিবও নোৱাৰে বা নষ্ট কৰিবও নোৱাৰে। বুজি পালানে ইমানখিনি? এই পাঠৰ প্ৰশ্নখিনি ইমানলৈকে মই গোটেইখিনি তোমালোকক লিখি দিছোঁ। তোমালোকে পঢ়িবা। এতিয়ালৈ ইমানেই। বাই বাই। যদি মোৰ চেনেলটো তোমালোকে ভাল পোৱা বা অকণ উপকৃত হোৱা, তেনেহ'লে তোমালোকে কি কৰিবা? মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা, যাতে মই তোমালোকক আৰু আগুৱাই লৈ যাবলৈ সহায় কৰিব পাৰোঁ। বাই বাই।